নমস্কাৰ বন্ধু বান্ধৱসকল, মই কাশ্মীৰ এস্কোৱা আৰু আপোনালোকে চাই আছে নগাঁও গাৰ্ল কাশ্মীৰ ইউটিউব চেনেল। আৰু মই কাশ্মীৰ পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰত লৈ আহিছোঁ অন্য এটি নতুন ভ্লগ। তেতিয়া বেছি দেৰি নকৰোঁ, আজি ভ্লগটি আৰম্ভ কৰোঁ। বলকচোন তেনেহ'লে। আজি মই আপোনালোকৰ ওচৰত ক'ৰবাত ফুৰিব যোৱা ভিডিঅ'জ বা ইণ্টাৰভিউ লৈ অহা নাই। আজি মই অসমীয়া সমাজৰ তিলনি কিছু নিয়ম লৈ আহিছোঁ। অসমীয়া সমাজৰ বামুণীয়া খেলৰ যিটো নিয়ম হয়, সেই নিয়মখিনি মই আপোনাক দেখাই গৈ আছোঁ আৰু আপোনালোকে চাই গৈ থাকক। মোৰ বৰ্তালৌ এজন ঢুকাইছিল, আজি 3 দিন হয় আৰু তাৰ কাৰণে এয়া যোগাৰ কৰা হৈছে, তিলনি এয়া নিয়ম কৰা হৈছে আৰু আপোনালোকক সেই নিয়মখিনি দেখাবৰ কাৰণে মই আজি এই ভ্লগটো বনালোঁ। যিহেতু মই আপোনালোকক মোৰ প্ৰায়বিলাক ভিডিঅ'ত কওঁ যে ইউটিউবৰ মোৰ যিটো চেনেল আছে, সেই চেনেলটোক মই মোৰ নিজৰ ডায়েৰী হিচাপে ব্যৱহাৰ কৰোঁ। গতিকে মই ভাবিলোঁ যে অকল মোৰ ভাল লগা মুহূৰ্তবিলাকে আপোনালোকৰ লগত সদায় শ্বেয়াৰ কৰি থাকিমনে। গতিকে ভাবিলোঁ যে আজি কিছু দুখৰ মুহূৰ্ত, অৰ্থাৎ মৃত্যুৰ হোৱাটোতো দুখৰ মুহূৰ্ত হয়। গতিকে তেনেকুৱা দুখৰ মুহূৰ্তত তিলনি দিয়াখননো মইনো কি কৰিলোঁ আপোনালোকক দেখাওঁ বুলি। গতিকে আপোনালোকৰ ওচৰলৈ এই ভিডিঅ'টো আগবঢ়ালোঁ। হয়তো আপোনালোকে কোনোবাই বেয়া পাব পাৰে মই এই ভিডিঅ'টো আগবঢ়োৱাৰ কাৰণে। যদি কোনোবাই বেয়া পাইছে প্লিজ মোক কমেণ্টৰ জৰিয়তে জনাব। আৰু কোনোবাই বেয়া পালে মই তেওঁলোকক আগতীয়াকৈ ক্ষমা বিচাৰিছোঁ। আৰু এয়া তিলনি নিয়মৰ সমূহ মই আপোনালোকক দেখাই গৈ আছোঁ। এয়া পিঠাগুড়িৰ লগত আৰু কল মিঠৈ দি পেলাই খোৱা এটা নিয়ম আছে, লগতে গাখীৰো দিয়ে। মই বেলেগ এটা ভিডিঅ'টোত বাৰু এইটো ৰেচিপি হিচাপে দেখাম, ইয়াত আপোনালোকক জাষ্ট দেখাই দিলোঁ। আৰু এয়া গাঁৱৰ আইসকলে এনেকৈ সকলো বস্তুৰ যোগাৰ ধৰে আৰু তেওঁলোকে যোগাৰবিলাক লৈও আহে নিজৰ ঘৰৰ পৰাই। গতিকে যাৰ মানুহ ঢুকাই আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক এনেকৈ তেওঁলোকে খাব দিয়ে। আৰু তাৰে কিছু মুহূৰ্ত এয়া খাই হ'ল, এতিয়া সকলো যাব ওলাল আৰু সকলো এতিয়া গৈ আছে। তাৰ কিছু মুহূৰ্ত মই আপোনালোকলৈ আগবঢ়ালোঁ। এয়া এতিয়া সকলো গুচি গ'ল। আজি মোৰ এই ভিডিঅ'টো মই ইমানতে সমাপ্তি কৰিম। তো পুনৰ এটা নতুন ভিডিঅ' লগ পাম। বাই বাই।